এইখন বাইকটো সবে দামী বুলি জানে তো একদম কম কিমান টকা লৈ আনিলে এখন লৈ যাব পাৰিব মিনিমাম 18000 টকা ডাউন পেমেন্টত আহি যাব কি কয় 18000 টকা মাত্ৰ 18000 টকা লৈ আহক আৰু লৈ যাওক GST আৰু যাবা এফালে বৰমাই বাইক লৈ গাৰ্লফ্ৰেণ্ড ফ্ৰী খালি সিঙ্গল আহিব লাগিব না মানটো বন্ধুসকল আপোনালোকে যদি শিৱসাগৰ ফালৰ পৰা আহে সোণাৰী দলং পাৰ হৈ আহি বৰাহী চাৰিআলি এইফালে দেখাই দিয়া যাবা ESD আৰু নতুনকৈ ইয়াতে খুলিছে এইফালৰ পৰা হেও তাত আছে বৰাহী চাৰিআলি পোৱা আগত এয়া আকৌ দেখাইছো ESD যাবা এই মৌচুমী কি ল'বা নি ভাই ল'ব দামটো বহুত কমত দি আছে এইটো পাছত কম ল'ব নেকি ল'ম বুলি ভাবিছো মিষ্টাৰলে মতা মানুহবোৰ যদি নাহো কেনেকে মাইকী মানুহবোৰে আহি গৈছে ল'বলৈ বা মিষ্টাৰলে ল'ব তোমাৰ ভাইটি মিষ্টাৰ নাই মানে মিষ্টাৰ নাই কাৰণে ভাইটি বৰলি ঘৰত যদি পুৰণা বাইক আছে বাইকখন লৈ আহক আৰু লৈ যাওক যাবা আৰু ESD খুব কম টকাত দি আছে আৰু নতুনকৈ ওপেনিং হৈছে চৰাইদেউ জিলাৰ সোণাৰীত ক'ত ওপেনিং হৈছে আপোনালোকক মই জনাই আছো এইফালে ওপৰত দেখাই দিয়া নতুনকৈ আজি ওপেনিং আৰু এফালে বেলুন চেলুন পুৰা লগাই থৈছে তুমি কি আহিলা বাইক চাব আহিছো মাতাকে মাতিছে নে নমতাকে আহিছা মাতিছে কি বুলি মাতিছে বাইক চাবলৈ আহা ই আকৌ নমতাকে গৈ থাকেতো সেইকাৰণে সুধিছো কি বাইক নিবা নেকি বাইক নিম মানে বাইক নিনো মই প্ৰেংক কৰিবৰ কাৰণে এখন বাইক নিম 350 খন এইখন ভুৱা ছোৱালীৰ লগত উঠাই ল'ম আৰু খাবা কি মজা লাগিব মানে এইখন শুনিছো বোলে এইখন নিলে লগত ছোৱালী এজনী দিবি থাকক তেতিয়া কি হ'ব তেতিয়া ভালে হ'ব অফাৰ এটা দিছে যিকেইটা বিয়া পতা নাই বাইকখন লৈ গ'লে আজি প্ৰথম দিনটোত লগত ছোৱালী এজনী দিবি থাকক বোলে লৈ যাবা এজন মই লৈ যাম বঢ়িয়া আৰু বৰলা হয় এনেও বৰলা আৰু খুব ধামাকা প্ৰেংক এটা আহিব মানে প্ৰেংকটোৰ কাৰণে বাইক ইয়াৰ পৰা বাইক দুখন ল'ম যাবা দিলাৰ পৰা ধুনীয়াকৈ তেল দি পেলাই যদি প্ৰেংক কৰিম বুলি ভাবিছো মানে বঢ়িয়া খুব ধামাকা প্ৰেংক সহায় কৰিবা যদি মাৰ খাওঁ বচাব লাগিব মাৰ খালে বচাই দিম কিন্তু মাৰ খোৱা আগতে বচাব পিছত নহয় আগে মাৰি ল'ব দিম তাৰপৰা বচাম ভাইল পিজিত আহি আছে এইটো পুৰা ধামাকা বলক ভিতৰলৈ যাওঁ আহক এইফালে একদম মানে মজাকে সজাই তুলিছে আৰু মোৰ লগত আছে আমাৰ তাছলিমা বাইদেউ নমস্কাৰ ভালে আছে আজিৰ পৰা ওপেনিং সদ্যহতে আপোনাৰ পৰা এইকেইখনৰ নামেই হলো এইখনৰ নাম কিমান এখন আপোনাৰ অনৰোড আমাৰ 247 আছে কিমান টকাত ওলাই যাব আপোনাৰ এখন মিনিমাম আপোনাৰ 20-30 মানত ওলাই যাব এখন 20000 দি পিনি আপুনি লৈ যাব পাৰিব যাবা চক সপোনৰ বাহনখন বহুতৰ আচলতে ডেকা ল'ৰাৰ সপোন এখন বাহন আৰু 20000 দিলে লৈ যাব পাৰিব আৰু এখন আপোনাৰ 247 আছে এখনো আপোনাৰ জাভা 42 এ হয় দুখন আপোনাৰ কালাৰ এখন ধৰক আপোনাৰ এখন গ্লছিত আছে এখন মেটত আছে আপোনাৰ আৰু এখন আপোনাৰ ESD এডভেঞ্চাৰ হয় যিখন আপোনাৰ অনৰোড আমাৰ 280 আছে এখন আপোনাৰ আৰামত আপোনাৰ 40-50 মানত মিনিমাম ডাউন পেমেন্ট আপোনাৰ 40-50 ওলাই যাব 40-50 আপুনি আপোনাৰ সপোনৰ বাহনখন যাবা ESD লৈ যাব পাৰিব আৰু পুৰণা যদি ঘৰত বাইক আছে তাকো এক্সচেঞ্জ কৰিব পাৰিব যিকোনো বাইক হওক স্কুটি হওক আপুনি এক্সচেঞ্জ কৰিব পাৰিব যেটো আপোনাৰ ভ্যালু লাভ হেতু আপুনি ডাউন পেমেন্ট ৰাখি আপা আৰামত বাইক লৈ যাব পাৰিব আৰু এফালে ফাইনান্সৰ মানুহ আছে তেওঁলোক বহি আছে মুঠতে আহিলেই হ'ল বাইকখন একেদিনে উলিয়াই দিব পাৰিব নাই লগালগ আধা ঘণ্টা একদম চিয়ৰ দিছে আধা ঘণ্টাত আহি বাইকখন লৈ যাব পাৰিব গতিকে বহুতে বাইক ল'বলৈ আহি পিনি একেদিনাই নাপায় তেতিয়া মাথাটো গৰম হৈ যায় গতিকে একো টেনশ্যন ল'ব নালাগে আপোনালোকে মুঠতে ইয়ালৈ আহি যাওক আধা ঘণ্টাত আহি পিনি আপোনালোকে লৈ যাব পাৰিব বাইকখন আৰু লগত যদি ঘৰত পুৰণা বাইকখন আছে সেইখনো লৈ আহিব ইয়াত দিয়ক মুঠতে এখন নতুন বাইক লৈ যাওক আৰু যিখিনি ছিংগুল আছে গাৰ্লফ্ৰেণ্ড নাই সিহঁতি এটা কাম কৰিব এইখন ল'ব একদম অকলে ঘূৰিব মানে এইফালে এইটো একদম লগত নাৰাখিব গাৰ্লফ্ৰেণ্ডক নবহাব এটিটিউডটো মেইন আৰু মোৰ লগত এতিয়া আছে অনুৰূপ শইকীয়া খুব ধুনীয়া নামটো কোনে দিলে নামটো পেহিয়া দিছিলে ভাল নাম এটা দিছে এতিয়া কথাটো কি হ'ল ভিতৰখনৰ কথা পাতিলো এইখন কিমান চিচি 350 চিচি সব 350 মানে একদম ESD আৰু জাভাৰ সবতকে কম চিচিটো কিমান 300 চিচি আৰু আপ টু 350 চিচি 350 এইখন বাইকটো সবে দামী বুলি জানে তো একদম কম কিমান টকা লৈ আনিলে এখন লৈ যাব পাৰিব মিনিমাম 18000 টকা ডাউন পেমেন্টত আহি যাব কি কয় 18000 টকা মাত্ৰ 18000 টকা লৈ আহক আৰু লৈ যাওক ESD আৰু যাবা আৰু এই জায়গাটো ক'ত আছে আগত মই ক'লোৱে অলৰেডি আপোনালোকক চৰাইদেউ জিলাৰ সোণাৰী টাউনৰ সোণাৰী দলঙৰ ওচৰত আৰু শিৱসাগৰ ফালৰ পৰা যদি আহে সোণাৰী দলং পাৰ হৈ আৰু টাউন ফালৰ পৰা আহিলে বৰাহী পাৰ হয় তো সপ্তাহৰ প্ৰতিটো দিন খোলা থাকিব আমাৰ 24/7 নিটো খোলা থাকিব মুঠতে আহিলে হ'ল আৰু মানে কি হ'ল বাইক এখন ল'বলৈ আহে বহুত আশাই থাকে কাম একেদিনাই নহয় দুদিন তিনিদিন আহিব লাগে আধা ঘণ্টাত ফাইনেন্স কৰি যদি সব ওকে থাকে সিভিল টেবিল গোটেইখিনি যদি আপোনালোকৰ ওকে থাকে আধা ঘণ্টাত বাইকখন লৈ যাব পাৰিব আৰু কিবা অফাৰ আছে এক্সচেঞ্জ অফাৰ আছে আপোনাৰ 2000 আপোনাৰ কেছ ডিসকাউন্ট আছে
যদি কোনোবাই এক্সচেঞ্জ নকৰি পিনে ইভাগে লয় কেছ ডিছকাউণ্ট 2000 থাকিব আৰু আমাৰ ভিডিঅ' চাই আহিলে ভিডিঅ' চলিলে 4000 ৰুপিজ কি কয় আৰু আমাৰ যদি ভিডিঅ' চাই আহে তেতিয়া 4000 ৰুপিজ ডাইৰেক্ট কেছ ডিছকাউণ্ট এক্সচেঞ্জ হ'লে এক্সচেঞ্জ ডিছকাউণ্ট যদি আমাৰ ভিডিঅ' চাই আহে আপোনালোকে তেতিয়া বোলে 4000 দিব এইখিনি আছিলে আপোনালোকক দেখুৱালো ভিডিঅ'টো যদি ভাল পালে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যিসকলে চৰাইদেউ জিলাৰ সোণাৰীত বা চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত আপোনালোকে ইএছডি আৰু জাভা কিনি ৰাখিছে তেওঁলোকৰ কাৰণে এটা ভাল কথা এইকাৰণে আপোনালোকে এতিয়া ডিব্ৰুগড় যাব নালাগে তিনচুকীয়া যাব নালাগে যোৰহাট যাব নালাগে মানে আগতে প্ৰব্লেম এটা আছিলে সেইটো কাৰণে আৰু এটা কথা কৈ দিছো আমাৰ নাগালেণ্ড লগা মানুহখানটো যি এইটো ভিডিঅ' চাই থাকিছে না তাইখানকে বি মই কৈ থাকিছে এইটো আপুনি সোণাৰী টাউনতে আহিলে না এইটো বাইক ইয়াতে পৰাই ল'ব পাৰিব আৰু অলপ দিনতে আপুনি শিৱসাগৰ যাই থাকে ডিব্ৰুগড় যাই থাকে মৰাণ যাই থাকে তো এতিয়া অলপ চবকে মদত দিবৰ কাৰণে আৰু চব বেছি খুচি পাব আপোনালোকে সোণাৰী টাউন পৰা জাভা আৰু ইএছডি খান তুমি ল'ব পাৰিব অফ ৰোডিং বাইক ভি আছে আৰু এটা ষ্টাইলিছ বাইক আছে আহিবি চবকে ইনভাইট কৰিছে মই এজন নাগালেণ্ড লগা ফ্ৰেণ্ড খান ভিডিঅ' চাই থাকিছে চবকে বি ইনভাইট কৰিছে আৰু মই নাগাটো নাম ইয়াতে ক'লেতো আপোনালোকে ডিছকাউণ্ট ভি দিব কোৱা আৰু নতুন ভিডিঅ'টাত আকৌ লগ পাম গতিকে আজি দেখুৱালো ইএছডি জাভা চৰাইদেউ জিলাৰ সোণাৰীত হ'ল এইটো আমাৰ কাৰণে খুব গৌৰৱৰ কথা গতিকে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব যিসকলে ল'ম বুলি ভাবিছে তেওঁলোকে অন্ততঃ এই ভিডিঅ'টো চাই ইয়ালৈ আহি এখন বাইক ল'ব পাৰিব